আমাৰ ঘৰৰ 10জন সদস্যৰ ভিতৰত আমাৰ চেৰিও এজনেই হয়। এয়া মোক কেনেধৰণে চেক দিছে দেখিছেনে? মানে ইয়াৰ কথাটো অলপ বেলেগ। ইয়াক মানে আমি এতিয়া খুলি দিব লাগে, অকণমান সি বাহিৰ ভিতৰ কৰিব। দিনটো বান্ধি থওঁ যে আমনি পাই আকৌ চেক দিছে দেখিছেনে? তাক মানে মই এতিয়া মৰম কৰিব লাগে, কোচত ল'ব লাগে, এনেকুৱাখিনি কৰিব লাগে। এতিয়া মই তাক কোচতো নলওঁ আৰু এই চেইনডাল খুলিও নিদিওঁ। কাৰণ এতিয়া দিন হৈ আছে, দিনত যদি খুলি দিওঁ ৰাস্তালৈ যাব, ৰাস্তাটোত আমাৰ গাড়ী বহুত ভিৰ হয়, সেইকাৰণে আকৌ মোক চেক দিছে দেখিছেনে? ইয়াক মানে ই মানে মোক মানে বহুত মানে খাতিৰ কৰিছে, মানে তাক মই খুলি দিবই লাগে, কিন্তু মই খুলি নিদিওঁ। ই আমাৰ ঘৰৰ সকলোতকৈ মৰমৰ হয়। যদিও ই জন্তু হয়, তথাপিও আমি ইয়াক মানুহৰ দৰে ব্যৱহাৰ কৰোঁ। যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব।